हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে লগতে মই ভালে আছো আকৌ এটা নতুন ব্লগলৈকে সকলোকে স্বাগতম জনাইছো মোৰ ব্লগবিলাক চাই কেনেকুৱা পায় আপোনালোকে প্লিজ কমেন্ট কৰি জনাবচোন আৰু যি সকল নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া হৈছে ৰাতিপুৱা আৰু আজি শনিবাৰ আছিল মই ৰাতিপুৱা শুই উঠি কেইদিনমান ধৰি কেনে গৰম পানী খোৱা কৰিছো গৰম পানীত নেমু অকনমান চেপি তাতে মৌ এক চামুচ দি কেনে খোৱা কৰিছো চাও এইটো অভ্যাস কিমান দিনলৈকে থাকে এতিয়া মই পানীখিনি মিষ্টাৰৰ লগত কথা পাতি শেষ কৰি দিম আজি শনিবাৰ কাৰণে মিষ্টাৰ ঘৰতে আছে আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো তেও বনাইছে এতিয়া বনাইছে তে ডাল পুৰি মই বনাও মানে মই বেলেগকে বনাও কিন্তু আজি তেও বেলেগকে বনাইছে আৰু খাবৰ কাৰণে বহুত টেষ্টি হৈছিল ইয়াতে তেও মানে পুৰি কিখন বেলি আছে মই বনালে তো আলু পৰঠা নিচিনা ষ্টাফিং কৰি কেনে বনাও কিন্তু তেও অকনমান বেলেগকে বনাইছে আৰু খোৱাটো বহুত বেলেগ হৈছে আসলতে ক্ৰিপসি হৈছে বহুতখিনি এতিয়া তো পুৰিখন পুৰি আছিল ফুলিও গৈছে ধুনিয়াকে মিষ্টাৰ যেতিয়া ঘৰত থাকে তেতিয়া এনেও ইটু হিটু কিবা কিবি বনাই থাকে নতুন নতুন ৰেচিপি বিলাক ময়ো ভালে হয় আৰু খাবৰ কাৰণে ইয়াতে মই পুৰি কেখনৰ অকমান ভিডিও দি দিম এয়া দেখিছেনে ফুলি গৈছে ধুনিয়াকে আৰু বহুত ক্ৰিপসি হৈছে এইখিনি ভিডিও মই আপোনালোকক দেখাই আছো ইয়াতে মই গাখীৰ চাহ বনাই লৈছো আৰু আমাৰ দুইটাৰে আসলতে সোৱাদবিলাক বেলেগ বেলেগ তেও হৈছে সুইট লাভাৰ আৰু মই হৈছে স্পাইসি লাভাৰ তো তেও খাব মিঠাই ৰখেৰে আৰু মই খাম আচাৰেৰে এয়া দেখিছেনে কিমান ধুনিয়াকে ক্ৰিপসি হৈছে খাই কেনে হসাকে বহুত ধুনিয়া আছে আসলতে মই ভালদৰে ভিডিও নকৰিলো কেনেকৈ বনাইছে নাচালোৱে বনোৱাৰ পিছতহে ভাবিছো ভিডিও কৰিব লাগিছিল একো নাই পিছত কেতিয়াবা আকৌ শেয়াৰ কৰিম যদি বনাই খোৱালোৱা শেষ হোৱাৰ পিছত মই যিবোৰ ধুব লগা আছিল সেইবোৰ ধুই কেনে পাকঘৰটো ধুনিয়াকৈ সাফা কৰি লৈছিলো তাৰ পিছত মোৰ যিখিনি কাম আছিল মই সেইখিনি লাহে লাহে কৰি লৈছিলো ইয়াতে মোৰ এডাল বেম্বো আছিল কেডাল বহুত দিন মই ঘৰত যোৱাত পানী দিয়া নহল কাৰণে শুকাই গৈছিল আৰু হালধিয়া হৈ গৈছিল তাৰে হালধিয়া হোৱা ঠানিবিলাক মই উলাই দিছিলো কাৰণ এডাল হালধিয়া ঠানি থাকিলে বাকি কেডালো সোনকালে নষ্ট হৈ যোৱা সম্ভাৱনা থাকে সেইকাৰণে মই সেইখিনি ভালদৰে ধুই কেনে আকৌ নতুনকৈ পানী দি কেনে থৈ দিছিলো এটো মোৰ বহুত দিন হ'ল আসলতে প্ৰায় 1.5 বছৰ মানে হ'ল ধুনিয়াকে আছে আৰু বহুত মৰমৰ হয় মোৰ এইবিলাক বস্তু বহুতখিনি জুপুহা হৈ আছিল এটা এটাকে এতিয়া যেহেতু পচি যায় আছে তো এতিয়া মই যিখিনি বেছিকৈ পকি গৈছে সেইখিনি কাটিং কৰি লম ঘৰত যেতিয়া এনেকুৱা সৰু সৰু ফুলৰ পুলিবিলাক থাকে তেতিয়া হলে মনটো বহুত ভাল লাগি থাকে আসলতে এডাল গছৰ পুলি আমাক বহুত পজিটিভ ভাইবছ দিয়ে সেইকাৰণে মই ঘৰত সদায় এটা হলেও প্লেন্ট ৰাখোৱে আৰু ফুলবোৰ যিমানে কাটিং কৰিম সিমানে বেছি জলদি বাঢ়ি যাব সেইকাৰণে মই ইয়াতে কাটিং কৰি আছো আৰু কাটিং নকৰিলে আসলতে বেয়াও দেখি অকনমান কাৰণ যেহেতু এইবিলাক সব পকি গৈছে সেইকাৰণে তো এতিয়া মই লাহে লাহে গোটেইখিনি কাটিং কৰি কেনে ধুনিয়াকৈ আকৌ আগৰ জাগাত খজাই থৈ দিম আৰু পানীটো চেঞ্জ কৰি থাকিব লাগে কাৰণ এটো মই পানীতে থৈছো যে পানীটো 2 দিন পিছত চেঞ্জ নকৰিলে পানীত কিবা এটা হোৱা দেখা যায় আৰু কি হয় নাজানো এটো মাটিটো ৰুব পাৰি কিন্তু মোৰ ইয়াতে হেনেকুৱা মাটি নাই কাৰণে মই পানীতে থৈ দিছো কাৰ ঘৰত বেম্বো আছে বাৰু লাকি বেম্বোটো জনাবচোন প্লিজ কমেন্ট কৰি লাকি বেম্বোটো যেহেতুকে ইনডোৰ প্লেন্ট হয় সেইকাৰণে মই ইয়াক অকনমান পোহৰ পৰা জাগাত থৈ দিছো ঘৰৰ ভিতৰতে পানী খাই হ'ল এতিয়া কৰিম এটা কামটো আপোনালোকক দেখাই আছো চাই দিব আপোনালোকক যে মই দেখাইছিলো মায়ে কৰি দিয়া গোল নেমুটো ইয়াতে নিমখ দি কেনে ভৰাই থৈ দিছিল এইখিনি চাগে মই দেখুৱা নাই কিন্তু কথাটো হ'ল যে যিটো টেমাত মায়ে নেমুকেটা ভৰাই থৈ দিছিল তাক কিমান পিছত গম পালো যে টেমাটো তলফালৰ পৰা ফাটি আছিল আৰু পানীবিলাক পৰি যায় আছিল এনেকা হলেতো পানীবিলাক নাথাকিব সেইকাৰণে মই এইটো গ্লাছৰ ভয়ামটো সাফা কৰি লৈছো আৰু ইয়াতে ভৰাই থৈ দিম এনেও আচাৰ বিলাক গ্লাছতে থব লাগে প্লাষ্টিকত থলে জলদি গোন্ধ এটা ওলাই
এতিয়া মই গোটেইখিনি নেমু ইয়াতে আজৰি কৰি থৈ দিম। লাহে লাহে কালাৰটো চেঞ্জ হৈ আহিছে আৰু কেইদিনমান পিছত ধুনীয়াকৈ খাব পৰা হ'ব। এতিয়াও খাব পৰা যায়, কিন্তু যেতিয়া বেছি দিন হয় তেতিয়া খাই কেনে বেছি সোৱাদ লাগে। এতিয়া মোৰ গোটেইখিনি আজৰি কৰা হৈ গ'ল। তলত থকা নিমখখিনিও মই ওপৰত দি দিছোঁ। এতিয়া ভালদৰে ভৈয়ামটো অকণমান লৰাই দিব লাগিব, তেতিয়া গোটেইখিনি মিহলি হৈ যাব। এয়া হৈছে মোৰ গোল নেমুৰ আচাৰ। ইয়াতে খুদা নিমখ দি থৈ দিয়া আছে, তাৰপিছত ইয়াৰে পানীবিলাক নিজে নিজে গুচি যায়। এতিয়া মই অকণমান ভাত পানী খাই শুই গৈছিলোঁ দুপৰীয়া। শুই উঠিয়ে মুখখন ধুই কেনে মই ৰুমাল এখনত আইচক্ৰীম এটা লৈ গোটেই মুখখনতে ধুনীয়াকৈ ঘঁহি আছিলোঁ মানে লাহে লাহে। এইটো কৰিলে মুখৰ যিবিলাক একনি প্ৰব্লেম থাকে সেইবোৰ ছল্ভ হয়, লগতে আমাৰ স্কিনখন পুনৰ সতেজ হৈ যায়। আৰু যিবিলাকৰ নেকি স্কিনৰ প্ৰব্লেম থাকে তেওঁলোকে ডাইৰেক্ট আইচটো নলগালেই হ'ল, ৰুমাল এখনত লৈ লগাব, যেনেকৈ মই লগাইছোঁ ঠিক তেনেদৰে, আৰু লাহে লাহে গোটেই মুখখনতে লগাই ৰাখিব। আবেলি সময়ত আমি অকণমান এনেই ফুৰিবৰ কাৰণে ওলাই গৈছিলোঁ স্কুটি লৈ কাৰণে। কিমান ঘৰত সোমাই থাকিম, ভাল নালাগে আচলতে, আৰু যিহেতুকে বন্ধ দুদিনেই পায় সেইকাৰণে অকণমান ওলাই যোৱা হয় আৰু। তাৰপিছতে আমি ৰাতি ডিনাৰ কৰিম, আৰু মই ভিডিঅ' নকৰিলোঁ কাৰণ ৰাতিও হাজবেণ্ডে বনাইছে, আচলতে মই বনোৱা নাই। আৰু তেওঁ বনাইছিলে বিৰিয়ানী, লগতে বনাইছিলে কৰ্মা। যদি মই পিছলৈকে আকৌ তেওঁ বনাই তেনেহ'লে মই ভিডিঅ'টো দি দিম। আচলতে এনেকৈ ভিডিঅ' কৰি কেনে ৰেচিপি দিয়া নাযায়, সেইকাৰণে আগলৈকে ময়ো ট্ৰাই কৰিম বনাবৰ কাৰণে। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট এটা কৰি দিব। বাই বাই।